নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি এটা নতুন ভিডিও টপিক লৈ আহিছো আৰু এই ভিডিওটোত আমি কথা পাতিম মাংসৰ ওপৰত বিভিন্ন ধৰণৰ মাংস আৰু সকলো ধৰণৰ বেলেগ বেলেগ মাংসই আমাৰ শৰীৰত কেনে ধৰণে প্ৰভাৱ পেলায় বিভিন্ন বেমাৰত কেনে ধৰণে প্ৰভাৱ পেলায় বা আসলতে মাংস আমাৰ শৰীৰৰ বাবে ভাল নে বেয়া সেই সকলোখিনি আজি মোৰ এই ভিডিওটোতে জানিবলৈ পাব যদি ভিডিওটো উপকাৰী বুলি ভাবিছে তেনেহলে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি আশা ৰাখিলো আগতেও এটা ভিডিও দিছিলো হেতু হৈছে মেইনলি মই কণীৰ বিষয় কৈছিলো আৰু আজি মাংসৰ বিষয়ে আমি কথা পাতিম এই বিষয়টো বহুত বিতৰ্কিত বিষয় হয় যদিও বিতৰ্কিত বিষয় হয় কিছুমান সাইন্টিফিক ফ্যাক্টস আছে যাৰ সহায়ত আমাৰ সহজতে বুজিবলৈ সহায় হয় যে সেই মাংসটো আমাৰ শৰীৰৰ বাবে কেনে ধৰণে প্ৰভাৱ পেলায় বা ইম্পেক্ট কৰে আহক তেনেহলে এটা এটাকৈ আমি মাংসৰ ওপৰত কথা পাতি গৈ থাকো প্ৰথমতে মাংসখিনি দুটা ভাগত ভাগ কৰি লওঁ হেতু হৈছে হোৱাইট মিট আৰু ৰেড মিট যেটো হোৱাইট মিট হয় হেতু সাধাৰণতে চৰাই চিৰিকটিৰ মাংসখিনি হোৱাইট মিটৰ ভিতৰত পৰে অৰ্থাৎ যেটো মায়োগ্লোবুলিন বুলি এটা কম্পাউণ্ড থাকে সেই কম্পাউণ্ডটো কম থকাৰ বাবে সেই মাংসখিনি পুৰা ৰঙচুৱা নহয় যেতিয়া কেঁচা হৈ থাকে তেতিয়া ৰঙচুৱা নহয় যিখিনি ৰঙচুৱা মাংস নহয় সেইখিনি আমাৰ হোৱাইট মিটৰ ভিতৰত পৰে আৰু কিছুমান মাংস যি মাংস আমাৰ কাটিলে কেঁচাতে ৰঙা হৈ থাকে মায়োগ্লোবুলিন বেছি থকাৰ ফলত সেই মাংসখিনি ৰেড মিটৰ ভিতৰত পৰে আৰু ৰেড মিটৰ ভিতৰত যদি উদাহৰণ স্বৰূপে আমি ছাগলীৰ মাংস বা গৰুৰ মাংস বা গাহৰিৰ মাংস চাৰিঠেঙীয়া জন্তুৰ এনে ধৰণৰ মাংসসমূহ বেছিকৈ ৰেড মিটৰ ভিতৰত পৰে আৰু হোৱাইট মিটৰ ভিতৰত আমাৰ পৰে মুৰ্গীৰ মাংস হওক বা পাৰৰ মাংস হওক বা হাঁহৰ মাংস হওক যদিও পাৰ বা হাঁহৰ মাংস কেতিয়াবা অলপ ৰঙচুৱা হয় কিন্তু তাৰ অৰ্থটো মায়োগ্লোবুলিন থকাৰ বাবে ৰঙচুৱা নহয় বিভিন্ন বেলেগ কাৰণতহে সেই মাংসটো ৰঙচুৱা হয় সেইবাবে পাৰ বা হাঁহৰ মাংস আমি হোৱাইট মিট হিচাপে গণ্য কৰিব পাৰোঁ এতিয়া এই দুটাৰ মাজত আমি এটাটকে এই গুটেকিটা মাংসৰ ভিতৰত এটাটকে এতিয়া আমি ডিসকাস কৰিবলৈ চেষ্টা কৰো প্ৰথমতে লওঁ আটাইতকৈ কমন যেটো হয় হেতু হৈছে আমাৰ মুৰ্গী মাংসৰ দুটা ভাগ থাকে আৰু হে মেইন দুটা ভাগ হৈছে আমাৰ লোকেল বা ব্ৰয়লাৰ আৰু যেটো আমাৰ নেচাৰেলি ঘৰত মুৰ্গী এই দানা খুৱাই নেচাৰেল ফিডস খুৱাই যেটো ডাঙৰ কৰা যায় হেতু আমাৰ লোকেল মুৰ্গী কোৱা যায় আৰু ব্ৰয়লাৰ যেটো ফাৰ্মৰ মুৰ্গী হয় আৰু তাহাঁতক তেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ দানা থাকে তাহাঁতৰ কাৰণে আৰু তাহাঁতক ডাঙৰ দীঘল কৰা প্ৰক্ৰিয়াও বেলেগ থাকে এই দুইটা ভিতৰত যদি মই ক'বলৈ যাওঁ কোনটো ভাল হয় সেই দুইটা ভিতৰত কম্পেয়াৰ কৰি পেলাই লোকেল মুৰ্গীটো সদায় ব্ৰয়লাৰ মুৰ্গীতকৈ ভাল হয় কাৰণ ইয়াত ঘৰুৱা কিছুমান খাদ্য দি পেলাই ডাঙৰ দীঘল কৰা হয় নেচাৰেল প্ৰসেছত ইয়াত ডাঙৰ দীঘল কৰা হয় সেইবাবে মাংসৰ যিখিনি বেনিফিট থাকে সেই বেনিফিটখিনি আমি লোকেল মুৰ্গীৰ পৰা বেছিকৈ পাওঁ ব্ৰয়লাৰ মুৰ্গীত আজিকালি যদিও সকলোৱে নকৰে কিন্তু এনেকুৱা কিছুমান ফাৰ্মে কৰে যে যিবোৰ খাদ্যত বিভিন্ন ধৰণৰ বস্তু মিলাই দিয়ে যাতে সোনকালে ডাঙৰ হয় বা বেজি দিয়ে এনেকুৱা ধৰণৰ কথা আমি নিউজত শুনি আহিছো বা প্ৰুভো হৈ আহিছে আৰু সেইবাবে আমি বাছি উলিয়াব নোৱাৰো যে কোনটোত বেজি দিয়া আছে কোনটোত বেজি দিয়া নাই সেইবাবে যদি কম্পেয়াৰ কৰে ব্ৰয়লাৰ মুৰ্গীতকৈ সদায় সেফ হয় আমাৰ লোকেল মুৰ্গীটো আমাৰ শৰীৰৰ বাবে বহুতখিনি ভাল হয় আৰু মুৰ্গী মাংসটো সাধাৰণতে অপকাৰ বহুত কম আছে অন্যান্য বাকি মাংসতকৈ কাৰণ ইয়াত ফেটছ কোৱান্টিটিটো বহুত কম আছে কিন্তু তাৰে ভিতৰত যদি আপোনালোকে তথাপিতো ফেটছখিনি কমকৈ খাব বিচাৰে তাতো বাছি উলিয়াবলৈ অপচনছ আছে আৰু সেই অপচনটো হৈছে আমাৰ ছালখন অতৰাই পেলাই দুটা ধৰণে খাব পৰা যায় ছাল অতৰাই আৰু ছাল ৰাখি পেলাই খালে আমাৰ বেমাৰ আজাৰবোৰ বেছিকৈ হোৱা দেখা পোৱা যায় কাৰণ সেই বেমাৰ মুৰ্গীৰ যিখিনি বেমাৰ সেইখিনিও সহজতে মাংসত মিহলি হৈ যায় আৰু লগতে তাৰ ফেটছ কোৱান্টিটিটো বাঢ়ি থাকে ছালখন অতৰাই দিলে তাৰ ফেটছ কোৱান্টিটিটো বহুতখিনি কমি যায় আৰু তাৰো ওপৰত যদি আৰু বেছি ষ্ট্ৰিক্ট হ'ব বিচাৰিছে অকল প্ৰটিনটোহে ল'ব বিচাৰিছে আৰু ফেটছটো যিমান পাৰে কমাব বিচাৰিছে সেই মুৰ্গী মাংসৰ আমাৰ বুকু ফালৰ যিখিনি মাংস হয় ব্ৰেষ্ট পিচ বুলি কোৱা যায় আৰু সেই মাংসখিনি আমাৰ বহুত লিন মাসলস বুলি কোৱা যায় তাৰমানে লিন মানে অৰ্থাৎ য'ত ফেটছ একেবাৰে নাই কিন্তু ঠেং মুৰ্গীৰ যেটো ঠেং হেতু লিন মাসলস নহয় তাত অলপ ফেটছ বেছিকৈ থাকে সেইবাবে যদিও খাবলৈ মুৰ্গীৰ ঠেংটো বেছি ভাল হয় কিন্তু আমাৰ যেটো ব্ৰেষ্ট পিচ হয় হেতু আমাৰ হেলথ ওয়াইজ বেছি ভাল হয় অৰ্থাৎ বুকুৰ ফালৰ যেটো মাংস হয় বা ৰবৰ নিচিনা হয় খাবলৈ ভাল নহয় কিন্তু হাই পৰিমাণে ফাইবাৰ পোৱা যায় আৰু প্ৰটিন তাৰ পৰাহে বেছিকৈ ভালকৈ পোৱা যায় যদি আপুনি বহুত হেলথ কনসিয়াস হয় আৰু প্ৰটিনটো ল'ব বিচাৰিছে কিন্তু ফেটছও ল'ব বিচাৰ নাই তেনেহলে সদায় লিন মাংস খাবলৈ চেষ্টা কৰিব আৰু বেমাৰৰ ক্ষেত্ৰত চাবলৈ গ'লে যদি আপোনালোকৰ কোনো ৰোগ নাই নিৰোগী হয় তেনেহলেতো নিশ্চিন্ত মনে আপোনালোকে মাংস খাব পাৰে মাংস কিয় সকলো ধৰণৰ নন ভেজিটেৰিয়ান খাব পাৰে কেইটামান ভিটামিন ইয়াত মই নাম কম হেতু হৈছে ভিটামিন B12 আৰু ভিটামিন D এই দুটা বস্তু প্লান্ট বেসড অৰ্থাৎ গছৰ শাক-পাচলিৰ পৰা আমি একেবাৰে নাপাওঁ বুলি ক'ব পাৰি আৰু সেইখিনি মেইনলি নন ভেজ আইটেম বা এনিমেল প্ৰডাক্টছৰ পৰাহে পাওঁ কিন্তু কিছু ক্ষেত্ৰত যদি আপোনালোকৰ পেটৰ প্ৰবলেম আছে লিভাৰৰ প্ৰবলেম আছে যি হজম কৰিবলৈ দিগদাৰ হয়
গেছৰ প্ৰব্লেম আছে তেনেকুৱা ধৰণৰ প্ৰব্লেম কিছু ক্ষেত্ৰত আমি মাছ মাংস কমকৈ খোৱাটো দৰকাৰী কিন্তু যদিহে তেনেকুৱা ধৰণৰ প্ৰব্লেম নাই তেনেহ'লে নিশ্চিন্ত মনে আপোনালোকে মাছ মাংস ৰেগুলাৰলি নহয় আপোনালোকে সপ্তাহত এদিন বা যেনে ধৰণে অলপ গ্যাপ দি পেলাই খাব পাৰে বেমাৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে সাধাৰণতে মাংসটো কোৱা যায় যে কোলেষ্ট্ৰলৰ বাবে বেয়া হয় বা সুগাৰৰ বাবেও বেয়া হয় বা বিপিৰ বাবেও বেয়া হয় বিভিন্ন কথা এনেধৰণে ওলায় কিন্তু তাৰ কিছুমান বহুতখিনি বেনিফিটছ আছে আৰু ডিপেণ্ড কৰে আপুনি কেনেধৰণে বনাইছে মাংসটো বেছিকৈ ডিপ ফ্ৰাই কৰিলে তেল ব্যৱহাৰ কৰিলে তাৰ অপকাৰিতাখিনি বাঢ়ি যায় কিন্তু একে জেগাতে যদি আপোনালোকে বইল কৰি খায় বা গ্ৰেভি কৰি খায় তেল কমকৈ ব্যৱহাৰ কৰি পেলাই বনায় তেনেহ'লে তাৰ উপকাৰিতাখিনিও আমি ল'ব পাৰোঁ কোলেষ্ট্ৰলৰ ক্ষেত্ৰতো আমি সপ্তাহত এদিনকৈ এই মুৰ্গী মাংস ছাল এৰুৱাই পেলাই খাব পাৰোঁ আৰু মই কোৱাৰ দৰে লিন মাছলছটো খালে আৰু বেছি ভাল হয় এতিয়া মুৰ্গী মাংসৰ পৰা আমি যাওঁ আন এটা মাংসলৈ সেইটো হৈছে একেই হোৱাইট মিটখিনি প্ৰথমতে লৈ লৈছোঁ সেইটো হৈছে আমাৰ হাঁহৰ মাংস হাঁহৰ মাংস আমি সকলোৱে খাই ভাল পাওঁ অসমত বিশেষকৈ খোৱা যায় আৰু এই হাঁহৰ মাংস আমাৰ ছিজনেল হয় এটা ছিজনত বেছিকৈ খোৱা যায় কাৰণ সেই ছিজনটোতে আমাৰ হাঁহৰ ফেটছটো জমা হয় কিন্তু আমাৰ হাঁহৰ মাংসত তেলটো যদি বেছিকৈ বনে সি আমাৰ শৰীৰত অপকাৰ কৰিব পাৰে হাই বিপি ক্ষেত্ৰতো ই অপকাৰ অলপ বেছি কৰিব পাৰে অৱশ্যে হাঁহৰ মাংসটোত একচুৱেলি তেলটো সিমান বেছি নাথাকে তাৰ ছালখনত আটাইতকৈ বেছি তেল থাকে সেইবাবে কেনেধৰণে আপোনালোকে বনাইছে পুনৰ এবাৰ গুৰুত্ব দিব লাগে আৰু তেল কমকৈ ব্যৱহাৰ কৰিব লাগে যদি বনাইছে কাৰণ তাৰ পৰা অট'মেটিকলি তেল ওলায় আৰু দ্বিতীয়তে যদি আপোনালোকে ছালখন এৰুৱাই পেলাই খাব পাৰে যিটো আমাৰ ইমান সোৱাদ নহ'ব কিন্তু অৱশ্যে আমাৰ তেলটো নিয়ন্ত্ৰিত কৰি তথাপিতো খাব মন কৰিলে খাব পাৰে কাৰণ তাৰ বিশেষ অপকাৰিতা নাই অকল খালি সেই ফেটছটোৰ বাবে কেতিয়াবা শৰীৰত হজম কৰিবলৈ দিগদাৰ হয় বিপি ক্ষেত্ৰত বা কেতিয়াবা চৰ্দি বাঢ়ি থাকিলে বা গা চা বেয়া হৈ থাকিলে বেমাৰৰ ক্ষেত্ৰত তাক অলপ কমকৈ খাবলৈ কোৱা যায় কাৰণ ই গৰম হয় অলপ শৰীৰৰ বাবে আৰু গা বেয়া হৈ থাকিলে একচুৱেলি তাক হজম কৰিবলৈ আৰু বেছি কঠিন হৈ পৰে আৰু কঠিন হৈ গ'লে আমাৰ বিভিন্ন বেমাৰে আকৌ হেঁচা মাৰি ধৰিব পাৰে সেইবাবেই হাঁহৰ মাংসটো আমি মাজে সময়ে খালে সিমান অপকাৰ নহয় কিন্তু তথাপিতো আপোনালোকৰ কি বেমাৰ আছে নিজৰ শৰীৰটো নিজে চাই পেলাই আপোনালোকে নিৰ্ধাৰিত কৰিব পাৰে এতিয়া যাওঁ তৃতীয়টো মাংসলৈ সেইটো হৈছে পাৰ মাংস বিপি ক্ষেত্ৰত বেয়া হয় কাৰণ তাতো ফেটছ থাকে পাৰ মাংসটো কিন্তু অৱশ্যে কম্পেয়াৰ কৰিলে আমাৰ চিকেনতকৈ কম ফেটছ থাকে কিন্তু গৰম হয় সেইবাবে আমাৰ ইয়াক হাই বিপি ক্ষেত্ৰত বা ব্লাড প্ৰেছাৰ বাঢ়ি থাকিলে পাৰ মাংসটো খাবলৈ মানা কৰা যায় অৱশ্যে নিৰোগী হ'লে বা অন্যান্য প্ৰব্লেম নাথাকিলে আপোনালোকে মাজে সময়ে পাৰ মাংস খাব পাৰে কাৰণ তাত বহুত হাই পৰিমাণে আইৰণ পোৱা যায় যদিহে এনিমিয়া প্ৰব্লেমত ভুগি আছে তেজ কমি আছে শৰীৰত তেজ পানী হৈছে বুলি কোৱা যায় কিছু লোকে তেনেধৰণেও কয় সেই তেনেকুৱা ধৰণৰ প্ৰব্লেম থাকিলে পাৰ মাংসটো আমাৰ শৰীৰৰ বাবে বহুত বেছি ভাল হয় পাৰ মাংস আৰু কলডিলৰ কম্বিনেশ্যন কৰি পেলাই যদি খায় আপোনালোকৰ আইৰণ ডেফিচিয়েঞ্চি প্ৰব্লেম হ'লেও সেইটো ক্ষেত্ৰতো আপোনালোকক সহায় কৰিব সকলো ধৰণৰ মাংসতে একচুৱেলি আমি হাই পৰিমাণে আইৰণ পাওঁ জিংক পাওঁ ভিটামিন B12 পাওঁ আৰু প্ৰটিন পাওঁ আৰু এইকেইটা আমাৰ শৰীৰত সহায় কৰে বহুত ক্ষেত্ৰত চেলিনিয়াম বুলি এটা প্ৰডাক্টত পোৱা যায় মাছ মাংসত আৰু এই চেলিনিয়ামটো আমাৰ শৰীৰৰ বাবে বহুত দৰকাৰী বিশেষকৈ থাইৰয়ডৰ ৰোগীসকলৰ বাবে বহুত সহায় কৰে কাৰণ চেলিনিয়াম আমি যিমান খাব পাৰোঁ সিমানে আমাৰ থাইৰয়ড পেচেণ্টৰ বাবে ভাল হয় বা জেনেৰেলি হেল্থৰ বাবেও ভাল হয় আৰু সেয়াই নহয় লগতে আমাৰ হাড়ৰ বাবে বা গাৰ বিষৰ বাবে কিছু ক্ষেত্ৰত আমাৰ মাছ মাংস খাবলৈ কোৱা যায় প্ৰটিন ডেফিচিয়েঞ্চি থাকিলে বা উইকনেছ থাকিলে খাবলৈ কোৱা যায় এতিয়া কওঁ মই ৰেড মিটৰ বিষয়ে ৰেড মিটৰ ভিতৰত আমাৰ ছাগলী মাংস পৰে গৰু মাংস পৰে বা গাহৰি মাংস পৰে এই তিনিটাই ৰেড মিটৰ ভিতৰত পৰে কাৰণ ইয়াত মায়োগ্লোবিলিন বহুত বেছি পৰিমাণে আছে অৰ্থাৎ তাত আইৰণ কোৱান্টিটিও বহুত হাই পৰিমাণে আছে যদিহে আপোনালোক এনিমিক হয় আৰু অন্যান্য বেলেগ বেমাৰ নাই তেনেহ'লে মাজে সময়ে ৰেড মিট খাব পাৰে আইৰণ ডেফিচিয়েঞ্চিৰ বাবে ই ভাল হয় কিন্তু ৰেড মিটৰ বহুতখিনি ডিসএডভান্টেজো আছে যেনেধৰণে হোৱাইট মিটৰ সিমান ডিসএডভান্টেজ নাই কিন্তু ৰেড মিট কিছু ক্ষেত্ৰত অপকাৰ কৰে সেইটো হৈছে আমাৰ যদি কোলেষ্ট্ৰলৰ প্ৰব্লেম আছে হাৰ্টৰ প্ৰব্লেম আছে লিভাৰৰ প্ৰব্লেম আছে হজম কৰা গেছ হোৱা এইবোৰ ক্ষেত্ৰতো এই ৰেড মিটে কেতিয়াবা অপকাৰ বেছিকৈ কৰা দেখা পোৱা যায় সেইবাবে যিমান পাৰে ৰেড মিটটো এভয়েড কৰি মাজে সময়ে যদিহে দৰকাৰ পৰিছে কিছু ক্ষেত্ৰত তেনে ক্ষেত্ৰত আপোনালোকে খাব পাৰে আৰু এটা কথা ৰেড মিটৰ এটা ভাল গুণো ক'ব লাগিব বেয়া গুণখিনিতো আছে আমি বহুতেই জানো বাৰু কিন্তু অৱশ্যে তাত ভাল গুণ নথকাও নহয় সেইকাৰণে মাজে সময়ে খাবলৈ মই কৈছোঁ সেইটো হৈছে জিংকটো বহুত হাই পৰিমাণে আছে যিসকলৰ জিংকৰ ডেফিচিয়েঞ্চি আছে আৰু জিংকৰ বাবে বহুত বিভিন্ন ধৰণৰ প্ৰব্লেমছো দেখা পোৱা যায় সেইখিনি ক্ষেত্ৰতো আমি জিংকৰ বাবে আমাৰ বহুতখিনি
ছাপোৰ্ট পাওঁ এই ৰেড মিটৰ পৰা জিংক দৰকাৰ হয় আমাৰ ইমিউন চিষ্টেম বুষ্ট কৰিবৰ বাবে আমাৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰিবৰ বাবে বেমাৰৰ এগেইনষ্টত ফাইট কৰিবৰ বাবে আমাৰ জিংকৰ প্ৰয়োজন হয় আৰু এই জিংক ভৰপূৰ হৈ আছে আমাৰ ৰেড মিটত মাংসৰ যিটো অৰ্গেন মিট হয় বিশেষকৈ লিভাৰ কিডনিতকৈ দৰকাৰী লিভাৰ সেই অৰ্গেন মিটটো আমাৰ কিছুমান বেমাৰত সহায় কৰে সেইটো হৈছে আমাৰ লিভাৰে বহুত সহায় কৰে এনিমিক পেচেণ্টক যিসকল এনিমিক বা তেজ কমি আছে তেওঁলোকে লিভাৰ খাব পাৰে মাংসৰ লিভাৰ কেইটামান প্ৰব্লেম যিকেইটা প্ৰব্লেমত মাংস আমাৰ শৰীৰৰ বাবে দৰকাৰী হয় সেইটো হৈছে ভিটামিন ডি ডেফিচিয়েঞ্চি থাকিলে ই সহায় কৰে দ্বিতীয়টো হৈছে আমাৰ বোনছ উইকনেছ থাকিলে বোনছৰ উইক থাকিলে বা গাৰ বিষ যদি উইকনেছৰ বাবে হয় বোনছৰ উইকনেছ আৰু মাছলছৰ উইকনেছৰ বাবে হয় তেনে ক্ষেত্ৰতো মাংস সহায় কৰে তৃতীয়টো হৈছে আমাৰ ইমিউন চিষ্টেমটো গ্ৰ' কৰিবলৈ চৰ্দি কাহ যদি সঘনাই হৈ থাকে তেনেহ'লে মাংসই সহায় কৰে আৰু সেই ক্ষেত্ৰত মই তেল দিয়া মাংসৰ বিষয়ে মই নকওঁ মাংসৰ যিটো চুপ হয় সি আমাক বহুতখিনি সহায় কৰে আৰু সেইবাবে চুপ যেতিয়া খোৱা যায় চুপটো আমি ছাগলীৰ মাংস বা ৰেড মিটৰ আমি চুপটো বেছিকৈ খাওঁ আৰু হোৱাইট মিটৰ মুৰ্গী মাংস ইমান সহায় নকৰে বুলি কোৱা যায় কাৰণ মই যিহেতু কৈছোঁৱেই যে ৰেড মিটত জিংকটো বহুত হাই পৰিমাণে আছে আৰু জিংকে আমাৰ ইমিউন চিষ্টেমটো গ্ৰ' কৰিবলৈ সহায় কৰে ৱেইট লছৰ ক্ষেত্ৰতো আমাৰ মাংসৰ বহুত ভাল হয় আমি বহুতৰ এইটো ভুল ধাৰণা যে ৱেইট লছত আমি মাছ মাংস খালে আমি শকত হৈ যাম বুলি কাৰ্বহাইড্ৰেটে যিমানখিনি শকত কৰে আপোনালোকক সেইটো হৈছে ভাত আৰু চাউল ভাত বা ৰুটিয়ে তাৰ তুলনাত আমাৰ প্ৰটিনে সদায় ৱেইট লছতহে সহায় কৰে কিন্তু কেনেধৰণে বনাইছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে তেল দিয়া বা বেছি তেলেতীয়া মাংস খাব নালাগে কিন্তু ব্ৰেষ্ট পিচ বা লিন মাছল যিটো মই কৈ গ'লোঁ সেইটো খালে আপোনালোকৰ প্ৰটিন কোৱান্টিটি শৰীৰত বাঢ়িব প্ৰটিন বাঢ়িলে আমি কাৰ্বহাইড্ৰেট কমকৈ খাম আৰু কাৰ্বহাইড্ৰেট কমকৈ খালে আমাৰ ৱেইট লছ হয় এইখিনি আছিলে ক'বলগীয়া কথা আমাৰ মাংসৰ বিষয়ে মেইনলি মাছৰ বিষয়েও মই ক'ম কাৰণ মাছো আমাৰ শৰীৰৰ বাবে বহুত বেছি উপকাৰী হয় গোটেইকেইটা নন ভেজিটেৰিয়ান খাদ্যৰ ভিতৰত মাছ এটা বহুত দৰকাৰী বস্তু হয় তাৰ বিষয়ে মই ডিটেইলছত ক'ম কি ক্ষেত্ৰত কেনেধৰণৰ ভাল হয় আৰু যদি কণীৰ বিষয়ে জানিব বিচাৰিছে তাৰ বিষয়ে মই বনাই থৈছোঁ ভিডিঅ' অলৰেডি ডিটেইলছত চাব পাৰিব আৰু আপোনালোকে নিজে তেতিয়া আপোনালোকৰো সহায় হ'ব জানিবৰ বাবে আৰু আনকো সহায় কৰিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম তেতিয়ালৈকে নমস্কাৰ